হয়, আজি অসম চৰকাৰে এটা 28 অক্টোবৰৰ কেবিনেটত আমি এটা সিদ্ধান্ত লৈছিলোঁ যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ পেঞ্চনৰ সমগ্ৰ ব্যৱস্থাটো আমি সৰলীকৰণ কৰিম। আজি আমি অসমৰ 27খন জিলাত 27টা পেঞ্চন সেৱা কেন্দ্ৰ আৰম্ভ কৰিছোঁ। গুৱাহাটীত সন্মানীয় বিধায়ক অতুল বৰা আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপস্থিতিত মই এই সেৱা কেন্দ্ৰ উদ্বোধন কৰিছোঁ আৰু আন জিলাত মোৰ সতীৰ্থ মন্ত্ৰীসকলে উদ্বোধন কৰিব। এই পেঞ্চন সেৱা কেন্দ্ৰ হোৱাৰ আটাইতকৈ ডাঙৰ লাভ হ'ব যে ৰিটায়াৰ হোৱাৰ এবছৰ আগতেই চৰকাৰী কৰ্মচাৰীয়ে ইয়াত আহি নিজৰ ছাৰ্ভিচ বুক আৰু যাৱতীয় নথিপত্ৰখিনি স্কেনিং কৰিব আৰু আমি কৃতজ্ঞতা ছফ্টৱেৰৰ মাধ্যমেৰে ইয়াক হয় পেঞ্চন সঞ্চালকালয় অৰ একাউণ্টেণ্ট জেনেৰেল যাৰ যোনে